অলপ দামতে বিক যাতে বিয়াটো পাতিব পাৰোঁ বৰলা মানুহ। সকলোকে নমস্কাৰ, মই হেমন্ত লাকৰা আৰু আজি আমাৰ দাদাহঁতৰ খেতিলৈ আহিলোঁ। ভাবিলোঁ সৰুকৈ ব্লগ ভিডিঅ' বনাম, যিহেতু বিলাহী খেতিৰ মাজত আছোঁ। আপোনালোকে দেখিছে, চাই ভাল লাগে, তো ভাবিলোঁ সৰুকৈ ভিডিঅ' এটা বনাওঁ, আপোনালোকো দেখুৱাম। আৰু হয়তো এনেকুৱা চব মানুহে বিলাহী খেতি দেখিছে, কিন্তু চব মানুহে বিলাহী খেতি কৰাটো অলপ প্ৰচেছটো বেলেগ মানে। ইয়াত কেনেকুৱা ছিষ্টেমত কৰিছে, আপোনালোকে কেনেকুৱা ছিষ্টেমত কৰে জনাব। যেতিয়া আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট মেৰাপানী চলং পথাৰত এইটো কদমগুৰি হয়। আৰু বৰ্তমান আমাৰ এইফালে খুটি দিয়া বিলাহীটোৱে বেছি খেতি কৰে। যিহেতু দেখিছে বোলে বিলাহী লাগি আছে, কিন্তু বৰ্তমান বিলাহী গছৰ বেমাৰটো অলপ বেছি, যিহেতু এইবাৰ অলপ বেমাৰটো বেছি বুলি কৈছে। আৰু ব'লকচোন আপোনাক বিলাহী খেতি আজি এনেকুৱা হৈছে দেখুৱাম। জানো অলপ ভুল হৈছে তথাপি আৰু তাৰপিছত আপোনালোকক দেখোন দেখিছে মোৰ এই চাৰিওফালে বিলাহী 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 চাৰিওফালে বিলাহী আছে। পাহাৰৰ দাঁতিত বিলাহী খেতি কি ধুনীয়া লাগে বাৰু। ব'লকচোন আমাৰ খেতিয়ক আমাৰ হৰেণ দাদা ছাগলী ভৰাইছিল, চাবলৈ আহিছিল। বিলাহী গছত বেমাৰ লাগিছে। কোনফালে পকিছে বিলাহী? উঠিলি আৰু ৰাতি চাই পাবি। বিলাহী কেনেকুৱা হৈছে এতিয়া? 20 টকা দে, অলপ দামতে বিক যাতে বিয়াটো পাতিব পাৰোঁ বৰলা মানুহ। আৰু এইফালে বৰ্তমান এতিয়া পানী দিয়া প্ৰচেষ্টা চলি আছে, হয় নাই? এইকেইটা বহুত বাকী আছে, বিলাহী লাগিবলৈ ফুল আহিছেহে। আৰু আমাৰ এয়া নানা পানী পাইপ জইন কৰি আছে। এইবাৰ বিয়াটো হ'ব নেকি বিলাহী পইচাৰে? হ'ব। বৰ্তমান মই আছোঁ এতিয়া বেঙেনা খেতিৰ মাজত। বেঙেনা চাৰিওফালে বেঙেনা সৰু সৰু হৈ আছে, দেখা নাই যিহেতু।